হাই এভৰিৱান, মই বৰ্তমান উপস্থিত আছোঁ ঐতিহ্যমণ্ডিত তলাতল ঘৰত। যিহেতুকে আজি ষষ্ঠী পূজা, সকলোকে মোৰ তৰফৰ পৰা আন্তৰিক ষষ্ঠী পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজি অলপ তলাতল ঘৰৰ পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিম। ইয়াত যিহেতুকে যথেষ্ট সংখ্যক ল'ৰা ছোৱালী সমাগত হয় ষষ্ঠী পূজাৰ দিনাখন। আৰু বৰ্তমান মই অহা অলপ পলম হ'ল, সেইবাবে সন্ধিয়া হ'ল। যিসকল আছে তেওঁলোককে অকণমান দেখাব চেষ্টা কৰিম আৰু তলাতল ঘৰৰ ঐতিহ্যমণ্ডিত কথাখিনিৰ ওপৰত অকণমান আলোচনা কৰিম। আৰু গতিকেলৈ ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু মোৰ লগে লগে সকলো ভিডিঅ'টো চাই যাব। ফাৰ্ষ্ট আমি এনেদৰে উঠি গৈছোঁ আৰু উঠি গৈ আপোনালোকক ওপৰ খাপটোতে দেখাব আৰম্ভ কৰিছোঁ আৰু ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তলৰ ফিল্ডখন দেখুওৱা নাই, এই ওপৰখিনিকে দেখাইছোঁ আৰু ইয়াৰ ওপৰত মই অলপ কথা যিখিনি জানো সেইখিনি আপোনালোকক জনাবলৈ চেষ্টা কৰিম। এই মহলটো বনাইছিল আহোম ৰাজত্বৰ কালত, আহোম স্বৰ্গদেউসকলে, অৰ্থাৎ আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই 1751 খ্ৰীষ্টাব্দৰ পৰা 1769 খ্ৰীষ্টাব্দত তেওঁৰ ৰাজত্বৰ কালত সজাইছিল। এই ৰাজপ্ৰসাদটিৰ কোঠালিবোৰ সমান্তৰালকৈ সজোৱা আৰু ইয়াৰ কাৰুকাৰ্য মোগল শিল্পশৈলীৰ লগত সাদৃশ্য থকা দেখা যায়। ইয়াৰ প্ৰত্যেকটো কক্ষ একোটা সৰু পথেৰে সংলগ্ন। ইয়াৰ প্ৰথম মহলৰ ওপৰভাগ উন্মুক্ত আৰু কোঠালিবোৰ অসমীয়া গৃহনিৰ্বাস আৰ্হিৰে সজোৱা। এই ৰাজপ্ৰসাদৰ পশ্চিম দিশত এটি আঠকোণীয়া মন্দিৰো আছে। তলাতল ঘৰ আহোম ৰাজ্যৰ স্মৃতিচিহ্নসমূহৰ ভিতৰত আকাৰত আটাইতকৈ ডাঙৰ বুলি গণ্য কৰা হয়। শেহতীয়া প্ৰত্নতাত্ত্বিক খনন কাৰ্যৰ দ্বাৰা জুইয়ে পোৰা কাঠৰ স্তম্ভ, গাঁতৰ চিহ্ন, পোৰা ইটাৰ 3 স্তম্ভৰ যুক্ত ভগ্নাৱশেষৰ লগতে উত্তৰ আৰু পশ্চিম দিশত একোটাকৈ পদপথ উদ্ধাৰ কৰা হৈছে বুলি প্ৰমাণ পোৱা যায়। এতিয়া আপোনালোকক যিটো বস্তু মই স্ক্ৰীণত দেখাই আছোঁ, মোবাইলৰ কেমেৰাত বৰ আন্ধাৰ হয় জেগাডোখৰ, কিন্তু এইটো বৰ আপোনালোকে দেখাৰ দৰে ইমান সহজ সুলভ বস্তু নহয়, সুৰংগ নহয়। এইটো আহোম স্বৰ্গদেউসকলে শত্ৰুৱে আক্ৰমণ কৰাৰ অনুমান পালে এই পথেদি গৈ গড়গাঁৱৰ ৰাজকাৰেঙত ওলাইছিলগৈ, অৰ্থাৎ কাৰেংঘৰত। আৰু এতিয়া বৰ্তমান ইয়াক বন্ধ কৰি দিয়া হৈছে আৰু আপোনালোকক অলপ দেখাবৰ বাবে মই ভিডিঅ' কৰি আনিছিলোঁ আৰু তাকে আপোনালোকক দেখাইছোঁ। কিমান আন্ধাৰ, একদম ভয়ানক, তাক সেইটো কাৰণে এতিয়া বন্ধ কৰি দিয়া হ'ল। আজিলৈ ভিডিঅ'টো ইমানখিনি আছিলে বন্ধু বান্ধৱীসকল। আকৌ আপোনালোকক অন্য এটা ভিডিঅ'ত লগ পাম। যদি মোৰ এই ভিডিঅ'টো চাই ভাল পায় প্লিজ শ্বেয়াৰ কৰিব আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব। যদি ফেচবুকৰ পৰা চাইছে তেন্তে মোৰ পেজখন ফ'ল' কৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ।